হেল্ল' গাইজ, আজি আপোনালোকৰ কাৰণে বহুত দিন মূৰত আৰু এটা ভিডিঅ' আনিছোঁ এডিআৰই 3 থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কাৰণে আৰু আছাম পুলিচৰ কাৰণে। আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। প্ৰথম কুৱেশ্যনটো হৈছে যে 1 নম্বৰ, কোনটো পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। 4টাৰ ভিতৰত এ নম্বৰটো হৈছে নীলাচল পাহাৰ, বি নম্বৰটো হৈছে চিত্ৰাচাল পাহাৰ, চি নম্বৰটো হৈছে সন্ধ্যাচল পাহাৰ আৰু ডি নম্বৰটো হৈছে যোগিনী পাহাৰ। ইয়াৰ 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে নীলাচল পাহাৰ। 2 নম্বৰটো হৈছে যে কোনটো গেছ পৰ্ণপাতী অৰণ্যত বহলভাৱে পোৱা যায়? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰটো হৈছে শাল, বি নম্বৰটো হৈছে সিজু, চি নম্বৰটো হৈছে তিতাচাপ, ডি নম্বৰটো হৈছে গমাৰি। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো শাল। 3 নম্বৰটো হৈছে যে অসমৰ চাহ ৰাজধানী হৈছে? ইয়াৰ 4টা উত্তৰ দিয়া আছে। এ নম্বৰ হৈছে ডিব্ৰুগড়, বি নম্বৰটো হৈছে যোৰহাট, চি নম্বৰটো হৈছে তিনিচুকীয়া আৰু ডি নম্বৰটো হৈছে তেজপুৰ। এই চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো যোৰহাট। 4 নম্বৰ কুৱেশ্যন হৈছে যে কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি জনা যায়? ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গোদাবৰী নদী, চি নম্বৰটো হৈছে শুদ্ধ উত্তৰ। 5 নম্বৰটো হৈছে যে গংগাৰ আটাইতকৈ দীঘল উপনৈ কোনখন? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰ হৈছে সোণ, বি নম্বৰ হৈছে যমুনা, চি নম্বৰ হৈছে গগৰা, ডি নম্বৰ হৈছে গুণ্ডক। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে বি নম্বৰটো যমুনা। 6 নম্বৰ কুৱেশ্যনটো হৈছে যে নিম্নলিখিত কোনখন নদী পূবৰ পৰা পশ্চিমলৈ বৈ যায়? ইয়াৰ 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো নৰ্মদা। 7 নম্বৰটো হৈছে যে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থল ক'ত? যেনিবা ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰ হৈছে কৈলাশ পৰ্বত, চামাউং ডুং হিমবা, বি নম্বৰটো হৈছে মহাবেলেশ্বৰ, চি নম্বৰটো হৈছে অমৰন্তক মালভূমি আৰু ডি নম্বৰটো হৈছে পশ্চিম ঘাট। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো। 8 নম্বৰটো হৈছে যে বিহাৰৰ দুখ বুলি কোনখন নদীক জনা যায়? বহুত ভাল কুৱেশ্যন এইটো। ইয়াত 4টা উত্তৰ দিয়া আছে। যেনে এ নম্বৰটো হৈছে দামোদৰ, বি নম্বৰটো হৈছে কোচি, চি নম্বৰটো হৈছে যমুনা আৰু ডি নম্বৰটো হৈছে গোমতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে বি নম্বৰটো কোচি। 9 নম্বৰটো হৈছে যে ভাৰতৰ দ্বিতীয় দীঘল নদী কোনখন? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰটো হৈছে কৃষ্ণা, বি নম্বৰটো হৈছে গোদাবৰী, চি নম্বৰ হৈছে নৰ্মদা আৰু ডি নম্বৰটো হৈছে যমুনা নদী ডি নম্বৰটো। ইয়াৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো গোদাবৰী নদী। 10 নম্বৰটো হৈছে যে গংগা নদী ক'ৰ পৰা উৎপত্তি হৈছে? গংগা নদী ক'ৰ পৰা উৎপত্তি হৈছে? ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গংগোত্ৰী হিমবাহৰ পৰা। এইটো চবেই জানে। আৰু 11 নম্বৰটো হৈছে যে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰ হৈছে ব্ৰহ্মপুত্ৰ, বি নম্বৰ হৈছে গোদাবৰী, চি নম্বৰটো হৈছে গংগা আৰু ডি নম্বৰটো হৈছে সিন্ধু। এই 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো মই নাজানো। আপোনালোকক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। থেংক ইউ গাইজ।